আজি আমি আলোচনা কৰিম বাজেট লাইন, বাজেট ৰেখা সম্পৰ্কে। সো প্ৰথমে তোমালোকে জানিব লাগিব বাজেট ৰেখা বুলিলে কি বুজা। বাজেট ৰেখাৰ সংজ্ঞাটো একেবাৰে সহজ। তোমালোকে বাজেট ৰেখাৰ সংজ্ঞাটো এনেকৈ দিবা, ভোক্তা এজনৰ আয় আৰু সামগ্ৰী মূল্য অপৰিৱৰ্তিত থকা অৱস্থাত দুটা সামগ্ৰীৰ জাপ যিবোৰ ভোক্তাই ক্ৰয় কৰিব পাৰিব তাক প্ৰদৰ্শন কৰা ৰেখাটোৱে হৈছে বাজেট ৰেখা। তোমালোকে ইয়াত এটা কথা মন কৰিব লাগিব যে এজন ভোক্তাই দৈনিক বহু সামগ্ৰী ভোগ কৰে, কিন্তু তুমি ধৰি ল'ব লাগিব এজন ভোক্তাই মাত্ৰ দুটা সামগ্ৰীহে ভোগ কৰে। এই যে অভিধাৰণা, এই অভিধাৰণাটো অৰ্থনীতিবিদসকলে ধৰি লৈছে, কাৰণ এজন ভোক্তাই যথেষ্ট সামগ্ৰী এদিনত ভোগ কৰে। গোটেই সামগ্ৰীবিলাক যদি আলোচনাত লোৱা হয়, আলোচনাৰ বিষয়বস্তুটো জটিল হ'ব। সেইকাৰণে বাজেট সম্পৰ্কে আলোচনা কৰোঁতে ভোক্তাসকলে মাত্ৰ দুটা সামগ্ৰী ভোগ কৰে বুলি অৰ্থনীতিবিদসকলে ধৰি লৈছে। আৰু সেইকাৰণে বাজেটৰ সংজ্ঞাটো এনেকৈ দিছে, বাজেট ৰেখাৰ সংজ্ঞাটো এনেকৈ দিছে যে সামগ্ৰীৰ মূল্য আৰু ভোক্তাজনৰ আয় অপৰিৱৰ্তিত থকা সময়ত দুটা সামগ্ৰীৰ জাপ যিবোৰ ভোক্তাই ক্ৰয় কৰিব পাৰিব তাক প্ৰদৰ্শন কৰা ৰেখাটোৱে হৈছে বাজেট ৰেখা। বাজেট ৰেখাৰ ধাৰণাটো আমি এটা উদাহৰণৰ সহায়ত অতি সহজে সংক্ষেপে ব্যাখ্যা কৰিব পাৰোঁ। ধৰা হ'ল এজন ভোক্তাৰ ইনকাম 200 টকা। ভোক্তাজনে দুটা সামগ্ৰী ভোগ কৰে। সামগ্ৰী দুটাৰ নাম দিলোঁ এক্স আৰু ৱাই। এক্স সামগ্ৰীটোৰ মূল্য হৈছে 20 টকা। ৱাই সামগ্ৰীৰ প্ৰতি গোটৰ মূল্য হৈছে 10 টকা। আমি যেতিয়া এক্স সামগ্ৰীৰ মূল্য বুলি বুজিম তেতিয়া পি এক্স লিখিব লাগিব এনেকৈ, আৰু ৱাই সামগ্ৰীৰ মূল্য বুলি ক'লে আমি পি ৱাই এনেকৈ লিখিব লাগিব। বাজেটৰ এটা স্বীকাৰ্য আছে। বাজেট ৰেখা সম্পৰ্কে আলোচনা কৰোঁতে যেনেকুৱাকৈ প্ৰথমে এটা স্বীকাৰ্য অলৰেডি কৈছোঁ, সেয়া হৈছে ভোক্তাজনে মাত্ৰ দুটা সামগ্ৰী ভোগ কৰে। ঠিক তেনেকৈ অন্য এটা স্বীকাৰ্য, অন্য এটা অভিধাৰণা হৈছে ভোক্তাজনে তেওঁৰ গোটেইখিনি ইনকাম এই দুটা সামগ্ৰী ক্ৰয়ত ব্যয় কৰে। তেনেহ'লে আমি এতিয়া যদি ধৰোঁ যে ভোক্তাজনে তেওঁৰ এই 200 টকা কেৱল এক সামগ্ৰী ক্ৰয়ত খৰচ কৰে, তেনেহ'লে কিমানটা এক সামগ্ৰী ক্ৰয় কৰিব পাৰিব? তেতিয়াহ'লে আমি দেখিব লাগিব 200 টকা যদি কেৱল এক সামগ্ৰীত ক্ৰয় কৰে, এক সামগ্ৰীৰ দাম প্ৰতি গোট 20 টকা, তেনেহ'লে কিমান হ'ব? 10 টকা। তাৰপিছত যদি গোটেইখিনি ইনকাম ৱাই সামগ্ৰীত ব্যয় কৰে, তেনেহ'লে বিশটা ৱাই সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আৰু ইয়াৰ ভিত্তিতেই আমি বাজেট ৰেখাটো অংকন কৰিব পাৰোঁ। বাজেট ৰেখা আমি অংকন কৰিব লাগিব এনেকৈ। এইফালে ধৰিলোঁ আমি এক সামগ্ৰী, এইফালে ধৰিলোঁ আমি ৱাই সামগ্ৰী। ভোক্তাজনে এক সামগ্ৰী, এইটো আছিল এক সামগ্ৰীৰ ক্ষেত্ৰত, এইটো আছিলে ৱাই সামগ্ৰীৰ ক্ষেত্ৰত। ভোক্তাজনে ৱাই সামগ্ৰী ক্ৰয় কৰিব সৰ্বাধিক 20টা, তেওঁ গোটেইখিনি ইনকাম যদি ৱাই সামগ্ৰীত ব্যয় কৰে। গতিকে আমি এইফালে এনেকৈ দিব পাৰোঁ 5, 10, 15, 20। আৰু এইফালে যদি গোটেইখিনি ইনকাম ভোক্তাজনে এক সামগ্ৰী ক্ৰয় কৰাত খৰচ কৰে, তেনেহ'লে ভোক্তাজনে এক সামগ্ৰী সৰ্বাধিক 10টা ক্ৰয় কৰিব পাৰিব। এতিয়া এই 20 আৰু এই 10 পইণ্টটো
যদি সংযোগ কৰি দিয়া তেনেহলে এই যে ৰেখা পোৱা যাব এই ৰেখাটোৱে হ'বগৈ বাজেট ৰেখা। ইয়াৰ নাম আমি দিব পাৰো, এই পয়েন্টৰ নাম দিলো আমি এ আৰু এইটো হৈছে বি। তেনেহলে আমি ক'ব পাৰো এজন বক্তাৰ ইনকাম আছিলে 200 টকা, 200 টকাৰে তেওঁ দুটা সামগ্ৰী ক্ৰয় কৰিছিল, এটা হৈছে এক্স সামগ্ৰী আৰু এটা হৈছে ওয়াই সামগ্ৰী। এক্স সামগ্ৰী আৰু ওয়াই সামগ্ৰী ক্ৰয় কৰা 200 টকা ইনকাম থকা ব্যক্তিজনৰ বাজেট ৰেখা হ'ব এ বি বাজেট ৰেখা। তোমালোকে ইয়াত ওয়াই সামগ্ৰী বুলি লিখিব লাগিব আৰু এইফালে এক্স সামগ্ৰী বুলি লিখিব লাগিব, কাৰণ আমি এইফালে এক্স সামগ্ৰী পৰিমাপ কৰিছো, এইফালে আমি ওয়াই সামগ্ৰী পৰিমাপ কৰিছো। মই তোমালোকক আকৌ কৈছো এইখিনি হৈছে বক্তাজনৰ এক্স সামগ্ৰী ক্ৰয় কৰিব পৰা ক্ষমতা। তেওঁৰ গোটেইখিনি আয় যদি কেৱল এক্স সামগ্ৰী ক্ৰয়ত ব্যয় কৰে তেনেহলে ও এ পৰিমাণৰ এক্স সামগ্ৰী ক্ৰয় কৰিব পাৰিব, আৰু গোটেইখিনি আয় যদি ওয়াই সামগ্ৰী ব্যয় কৰে তেনেহলে সৰ্বাধিক ও বি পৰিমাণৰ অৰ্থাৎ 20টা ওয়াই সামগ্ৰী ক্ৰয় কৰিব পাৰিব। এইখিনিয়ে হৈছে গৈ বাজেট ৰেখা। এতিয়া আমি আলোচনা কৰিম বাজেট ৰেখাৰ কেতিয়া পৰিৱৰ্তন হয়। বাজেট ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে বক্তাজনৰ আয়ৰ পৰিৱৰ্তন হ'লে। যদি বক্তাজনৰ আয় বৃদ্ধি পায় তেনেহলে বাজেট ৰেখাটো সোঁফালে যায়, অৰ্থাৎ যেতিয়া বক্তাজনৰ আয় বৃদ্ধি পাব তেতিয়া বক্তাজনে এই সামগ্ৰী দুটা আগতকৈ বেছি পৰিমাণে ক্ৰয় কৰিব, আৰু যেতিয়া আগতকৈ বেছি পৰিমাণে ক্ৰয় কৰিব তেতিয়া বাজেট ৰেখাটো কি হ'ব এনেকুৱা ওপৰ ফালে বা সোঁফালে যাব, বাজেট ৰেখা এইফালে যাব যেতিয়া আয়ৰ পৰিমাণ বৃদ্ধি পাব। অন্যহাতে যেতিয়া আয়ৰ পৰিমাণ হ্ৰাস পাব তেতিয়া বাজেট ৰেখা কি হ'ব বাওঁফালে আহিব বা তলফালে আহিব। এতিয়া ইয়াৰ পিছত অন্য কিছু কাৰণতো বাজেট ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে। আন এটা কাৰণ হৈছে গৈ ওয়াই সামগ্ৰীৰ বা এক্স সামগ্ৰীৰ দৰ পৰিৱৰ্তন হ'লেও বাজেট ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে। আমি এটা উদাহৰণ লওঁ যে এক্স সামগ্ৰীৰ দৰ আগত আমি লৈছিলোঁ কিমান 20 টকা, প্ৰতিগত সামগ্ৰীৰ দাম 20 টকা, ওয়াই সামগ্ৰীৰ দৰ আছিলে 10 টকা। এতিয়া কি হ'ল আমি ধৰিলোঁ যে এক্স সামগ্ৰীটোৰ দৰ 10 টকা হ'ল, এক্স সামগ্ৰীটোৰ দৰ নতুন এক্স সামগ্ৰীটোৰ দৰ কি হৈছে 10 টকা হৈছে। ওয়াই সামগ্ৰীৰ দৰৰ কোনো পৰিৱৰ্তন হোৱা নাই, কেৱল এক্স সামগ্ৰীৰ দৰ আগত 20 টকা আছিল এতিয়া 10 টকা হৈছে। তেনেহলে কি হ'ব বাজেট ৰেখাৰ পৰিৱৰ্তন হ'ব। কেনেকুৱাকৈ হ'ব? কাৰণ আমি আগত দেখিছিলোঁ যে ইনকাম হৈছে 200 টকা, 200 টকা 20 টকাৰে হৰণ মাৰিছিলোঁ, আমি দেখিছোঁ যে বক্তাজনে 10টা সামগ্ৰী ক্ৰয় কৰিব পাৰে, কিন্তু এতিয়া আমি দেখিছোঁ এক সামগ্ৰীৰ দৰ 10 টকা হৈছে 20 টকাৰ পৰিৱৰ্তে। গতিকে তেওঁ গোটেইখিনি ইনকাম যদি এক সামগ্ৰীত ব্যয় কৰে তেনেহলে তেওঁ এতিয়া 20টা এক সামগ্ৰীৰ গোট ক্ৰয় কৰিব পাৰিব। এনেকুৱা অৱস্থাত বক্তাজনৰ বাজেট ৰেখাটোৰ পৰিৱৰ্তন হ'ব। কি হ'ব? এইফালে বেছি হ'ব, ইয়াত 15 ইয়াত হৈছে 20। আগত 20 টকাকৈ প্ৰতি গোট এক সামগ্ৰীৰ দৰ আছিল কাৰণে 200 টকা খৰচ কৰি তেওঁ সৰ্বাধিক এক সামগ্ৰীত 10টা গোট ক্ৰয় কৰিব পাৰিছিল, কিন্তু এতিয়া এক সামগ্ৰীৰ দৰ 20 টকাৰ পৰিৱৰ্তে 10 টকা হৈছে। এনেকুৱা অৱস্থাত বক্তাজনে গোটেইখিনি ইনকাম যদি এক সামগ্ৰীত ব্যয় কৰে তেনেহলে এক সামগ্ৰীত 20টা গোট ক্ৰয় কৰিব পাৰিব। গতিকে বাজেট ৰেখাটো নতুন বাজেট ৰেখাটো হ'ব এনেকুৱা।
এইটো আগত আছিলে এ বি এতিয়া হ'ব ইয়াত নাম যদি সি দিও তেনেহলে হ'ব নতুন বাজেট ৰেখাটো হ'ব বি সি যত কি হৈছে কেৱল x সামগ্ৰীৰ দৰ হ্ৰাস পাইছে কিন্তু y সামগ্ৰীৰ দৰ আগৰ সমানে আছে এনেকুৱা কোনো এটা সামগ্ৰীৰ দৰ যদি হ্ৰাস বৃদ্ধি হয় তেনেহলে এনেকুৱা বাজেট ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে যদি কি হয় আমি যদি ধৰো যে এতিয়া 40 টকা হৈছে দাম কি হৈছে এক সামগ্ৰীৰ বৃদ্ধি পাইছে 40 টকা হৈছে তেনেহলে কি হ'ব যে গোটেইখিনি ইনকাম যদি তেও এক সামগ্ৰী ক্ৰয়ত ব্যয় কৰে তেনেহলে তেও সৰ্বাধিক 5টা এক সামগ্ৰী ক্ৰয় কৰিব পাৰিব যেতে 40 টকা হ'ব তেনেহলে এনেকুৱা অৱস্থাত বাজেট ৰেখাটো হ'ব এইটো 5টা এইটো হ'ব ধৰাইটো দি দিছো বি ডি হ'ব নতুন বাজেট ৰেখা যত এক সামগ্ৰীৰ দৰ 20 টকাৰ পৰা 40 টকা হৈছে এনেকৈ আমি y সামগ্ৰীৰ ক্ষেত্ৰতো দেখাব পাৰো এতিয়া আহিছো বাজেট ৰেখাৰ সমীকৰণলৈ বাজেট ৰেখাৰ সমীকৰণটো কেনেকুৱা বাজেট ৰেখাৰ সমীকৰণটো হৈছে এনেকুৱা px x plus py y equal to m এয়া হৈছে বাজেট ৰেখাৰ সমীকৰণ যত px x সামগ্ৰীৰ দৰ বুজাইছে x সামগ্ৰীটোৰ পৰিমাণক বুজাইছে প্লাস py y সামগ্ৰীৰ দৰক বুজাইছে আৰু y সামগ্ৰীৰ পৰিমাণক বুজাইছে আৰু m ইনকাম বুজাইছে আমি ইয়াৰ আগত যেটো উদাহৰণ লৈছিলো উদাহৰণত আছিল m ইনকাম আছিল 200 টকা তাৰ পিছত px আছিল 20 টকা py আছিল 10 টকা গতিকে এই উদাহৰণ মতে যদি আমি বাজেট সমীকৰণটো লিখো তেনেহলে হ'ব px ৰ মূল্য 20x plus py ৰ মূল্য 10 y equal to 2 হয় আমাৰ উদাহৰণ মতে গলে আমি বাজেট সমীকৰণটো এনেকুৱা ধৰণৰ পাম আজিৰ কাৰণে এখিনি সামৰিছো তোমালোকৰ কিবা অসুবিধা হলে তলত কমেন্ট কৰা মই বুজাই দিবলৈ ট্ৰাই কৰিম